ভ্রাম্যমান নাট্য জগতৰ বলিষ্ঠ নাট্য গোষ্ঠী কহিনুৰ থিয়েটাৰ তেখেতসকলে আপোনালোকলৈ অভিযোজন কৰিছে যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাট্যৰূপেৰে এই বছৰৰ আপুনি মঞ্চ সফল নাট কহিনুৰ নহয় মাথেতি হীৰা আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। This is Bhramyamaan, the carnival on wheels that has been waving its magic wand and enchanting the audiences of Assam for almost a century. ভাৰতবৰ্ষৰ ভিতৰতে নহয় সমগ্ৰ পৃথিৱীৰ ভিতৰতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ পাবলৈ নাই। ই এটা অনবদ্য নাট্য অনুষ্ঠান। These theatre groups are self-contained. The crew gears up to the task of erecting the stage and the tents on the day they arrive at a particular venue. The work starts early in the morning with not even a trace of weariness. Every person has clear, demarcated area to perform on. Pitching the tents in open spaces and erecting a makeshift auditorium, providing seating capacity for an audience surpassing 1,000, demands hard labor and unified work on part of the unit. As lights glitter in the intricate sets, the admirers of Bhramyamaan steps to experience another magical night. এখন টেক পিছতেই 6:30 যোৱাৰ লগে লগে আপোনালোকে কহিনুৰ মঞ্চ উপভোগ কৰিবলৈ পাব এটা নষ্ট লৰাই গল্প মূল নাটক আঁচনি আনিব এখনি আটাইতকৈ গীতি নৃত্য অধিকাৰ দভাইষ্ট The brightness shines on the cheeks of the actors as they apply makeup and get ready for the grand finale. As the stars mount the stage, the show comes to life. The effort of the entire troupe and product of rehearsals over a month is unfurled to the eager spectators. The vibrant spectrum of light that dazzles our eyes is nothing short of the hard work of the lightmen. But there are some unseen hands that guarantee the show to proceed unhindered. The backstage bustles with activity. Whether it is changing the background or altering the sets, it is the agility and alertness of these men that does the wonder. আমাতকে সেটিংছৰ মানুহখিনি লাইটমেনখিনি মিউজিচিয়ানখিনিৰ বহুত বেছি কষ্ট হয়। তেওঁলোক হৈছে অৰ্নামেণ্টছ আৰু আমি এক্টিং কৰোঁ আমাক আৰু তেওঁলোকে ষ্টেজখন সজায়। তেওঁলোক নহ'লে আমিও এক্টিং কৰিব নোৱাৰিলোহেঁতেন আৰু আপোনালোকে চাইও ভাল নাপালেহেঁতেন। এখন থিয়েটাৰত অলমষ্ট 150 মান শিল্পী কলা কুশলী সকলো মিলি 150 মান মানুহ জড়িত হৈ থাকে। এখন নাটক আচলতে সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে সেই কলা কুশলীখিনিৰ কণ্ট্ৰিবিউশ্যনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় থিয়েটাৰৰ মাধ্যমত। যেহেতু কৈছোঁৱে যে খুব তালত চলি থাকে, প্ৰত্যেকটো বস্তু এটা ৰিদমত চলি থাকে, সেইটো মিউজিক হওক, লাইট হওক, অভিনয় হওক, ড্ৰপৰ হওক, ছেটিংছৰ বস্তু হওক। 80 ফিট দুটা ষ্টেজত যেতিয়া দুখন ড্ৰপত
চাইমালটেনিয়াছলি সিকুৱেঞ্চ চলি থাকে এখন ষ্টেজত কমপ্লিট হ'ল লগে লগে নেক্সট ষ্টেজটোত আৰম্ভ কৰিব লাগে গতিকে ফ্ৰেকশ্যন অফ এ ছেকেণ্ডৰো দেৰি নকৰি সেই তালটোত ছেটিংছৰ বস্তুবোৰ চেঞ্জ কৰিবলগীয়া হয় সমানে মিউজিকো চলিবলগীয়া হ'ল হয় গতিকে এই পিছফালে এখন বেলেগ নাটক চলি থাকে সদায় থিয়েটাৰৰ গতিকে দৰ্শকে সদায় মঞ্চত উপস্থাপন কৰা নাটকখন দেখা পায় কিন্তু সেই মঞ্চৰ ভিতৰৰ ফালে যিখন প্ৰকৃত নাটক চলি থাকে সেইখনৰ লগত দৰ্শক সহজে অৱগত নহয় গতিকে সেই পিছৰ পৃথিৱীখন আচলতে থিয়েটাৰৰ আচল পৃথিৱী কাৰণ সেইখিনি মানুহৰ কণ্ট্ৰিবিউশ্যনৰ অবিহনে সেই থিয়েটাৰ এখন নাটক দৰ্শকৰ আগত উপস্থাপন কৰাটো সম্ভৱপৰ নহয় আচলতে আমি বেকগ্ৰাউণ্ডত থকা মানুহটো বেকগ্ৰাউণ্ডত থাকি আমাৰ যিখিনি আমাৰ অনুভূতি পায় যে একদম ফিল কৰোঁ আমি ষ্টেজৰ মানুহখিনিৰ ওপৰত ষ্টেজৰ মানুহখিনি সকলোৱে দেখা পায় বাকী আমাৰ বেকগ্ৰাউণ্ডৰ ওপৰত যিটো আমি থাকোঁ আমাৰ যিটো শিল্পকলাটো আমি প্ৰকাশ মানে কৰিব আমি আন্ধাৰত থাকি পেলাইহে প্ৰকাশ কৰিছোঁ কিন্তু অপোন কৰিব পৰা নাই বস্তুটো বেক ষ্টেজৰ যিখিনি মানুহ আমাৰ যিখিনি আমাৰ ছেটৰ মানুহ সেইখিনিৰ 100% কনষ্ট্ৰিবিউশ্যন লাগে তাহাঁতৰ কি হয় তাহাঁত নহ'লে আমি একোৱেই নহয় খালি আমি যেতিয়া ড্ৰপটো উঠে আমি জাষ্ট খালি ডাইলগ ক'ব লাগে আমি এক্টিংখিনি কৰিব লাগে কিন্তু বেক ষ্টেজ তাহাঁতি ড্ৰপটো পৰাৰ লগে লগে একদম ফাষ্ট কুইক একদম ইমান ছেকেণ্ডহে থাকে টাইম মিনিটো নাথাকে 40 ছেকেণ্ড 30 ছেকেণ্ডত তাহাঁতি ছেট চেঞ্জ কৰিব লাগে While the audience gets mesmerized by the drama on stage, these men do everything possible to keep the spell on. থিয়েটাৰৰ নাটকখন দৰ্শকৰ আগত আমি যিখন নাটক উপস্থাপন কৰোঁ সেই নাটকখন আচলতে পচিবল বা নাটকখন সম্পূৰ্ণ কৰি তোলে সেই বেক ষ্টেজত থকা মানুহখিনিয়ে মিউজিচিয়ানছখিনি ছেটিংছৰ মানুহখিনি লাইটৰ সেই এটা ষ্টেজৰ ওপৰত হাওদা বুলি এটা বস্তু আছে তাত 2-3জন মানুহ সৰু এটা প্লেটফৰ্মত বহি থাকিবলগীয়া হয় কম্পেক্ট এটা জেগাত তাৰ পৰা আমাক লাইট ফ'ল' কৰে গতিকে সেই মানুহখিনিৰ যিটো কণ্ট্ৰিবিউশ্যন যিটো অৱদান এখন থিয়েটাৰ জীয়াই ৰখাৰ কাৰণে সেই অৱদানখিনি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যিজন শ্ব' আৰম্ভ হ'ব মোটামুটি 4:30-6টা বজাত শ্ব' আৰম্ভ হয় তাৰপিছত আমি আৰু ওপৰত উঠিব লাগে মঞ্চৰ ওপৰত তাৰপিছত আমি সেই নাটক চলা সময়ত 3 ঘণ্টা আমাৰ কষ্ট হয় These heroes behind the stage seldom share the light that the stars are used to. কষ্ট হ'লেও কেনেকৈ চলাইছোঁ আৰু কিবাকৈ কাৰণ আমি লাইটৰ ল'ৰা আমি 5জনে ওপৰতে 5জন নহ'লে কিন্তু থিয়েটাৰখন নচলিব These theatre groups stay at a scene for a period of 3 to 4 days. As the string of show comes to an end, it's time to pack up and head on a new journey. It is a deja vu of the day they had arrived and built an abode for the past few days. এৰাতিৰ ভিতৰতে ষ্টেজ ভাঙিব সেই ষ্টেজ বেলেগলৈ লৈ যাব ৰ'দ হওক ধুমুহা হওক বৰষুণ হওক কিদৰে কষ্ট কৰে যিসকলে থিয়েটাৰত থাকে তেওঁলোকে অনুভৱ কৰিব পাৰে গতিকে তেওঁলোক নহ'লে আমাৰ থিয়েটাৰ ছাৰ্ভাইভ কৰিব নোৱাৰিব এইটো এক কথা কিন্তু তেওঁলোক কম পইচা হয় কম পইচা পায় তেওঁলোক একেবাৰে লেবাৰ হিচাপে ট্ৰিট কৰা হয় অলপ শিল্পীৰ মানদণ্ড দিয়ে মই ভাবোঁ প্ৰযোজকসকলে একো অসুবিধা নহয় The pomp, the glitter and the music that had spread a cloak of magnificence has come to an end. তো এই যে বেকগ্ৰাউণ্ডৰ মানুহখিনি আছে সেই বেকগ্ৰাউণ্ডৰ মানুহখিনিৰ অবিহনে তেওঁলোকে একো কৰিব নোৱাৰে এজন অভিনেতাই এজন ভাল মিউজিচিয়ানে এজন ভাল অভিনেত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰ বা যিকোনো থিয়েটাৰ জীয়াই ৰাখিব নোৱাৰে বিকজ ইট ইজ এ কম্পজিটাৰ ভ্ৰাম্যমান থিয়েটাৰ ওৱান মেন শ্ব' কেতিয়াও নহয় ইয়াত গোটেই কলা কুশলী সম্পূৰ্ণ চব লগ লাগিহে এখন ভ্ৰাম্যমান থিয়েটাৰ ছাকচেছফুল হয় The musical extravaganza that continues to delight us is the unending effort of the seasoned musicians.
field nor sleeps in melancholy, but the Bhramyamaan moves on. The journey continues.